মাহত 13টা বয়ফ্ৰেণ্ড চেঞ্জ কৰি তাই আকৌ WhatsApp ষ্টেটাছ দিয়ে চঞ্চল হ'ব বাৰু কিন্তু চৰিত্ৰহীন মই সিংগুলে আছো বাও তুমি মোৰ কোনোবা যদি গুৰুজি ৰোষ্ট কৰিবলৈ কাবাই কিছা ৰাজা ৰবা কাৰণ হেনে পুনা আদৰি আনিছো মোৰ অন্য এটা ভিডিঅ'টো আজি ৰোষ্ট ফোষ্ট নকৈছো আজি ওলাইছো এফালে আমাৰ প্ৰধান বৰুৱা ছাৰে মাতিছে ধেমাজিলে কিয় মাতিছেতো নাজানো তাত গ'লেহে গম পাম তো তাইলে গ'লো তাৰপিছত দেখাই থাকিম বতৰটো বহুত বেছি বেয়া সেইটো কাৰণে মনটো বহুত বেছি বেয়া তো ওলাই গ'লো তাৰপিছত কি হয় দেখাই থাকিম বহুত কোনোবা আহিব সেইটো দেখাই থাকিম থামনেলত দেখি গম পাইছে চাগে হ'লেও আৰু ব'লা তাত দেখামগে একদম দেই বহুত অশান্তি লাগিছে বতৰটো বেয়া কাৰণে মোৰ মনটো বেয়া লাগি গৈছে আমাৰ বাইদেউ হৈ আহিছে আমাৰ ব্লগাৰ মেম সেলফি এটা হাঁহি এটা দাদা হাঁহি এটা সেলফিটো দিছিলো হেৰিও আহিলে এতিয়া খালি গাড়ীখন আহি পোৱাহি নাই মেইন কথা জাল লাগিব নি জাল এইফালে একদম ঢেৰ পানী হৈছে না জাল বিক্ৰী কৰিম এতিয়া মই তো গাড়ীখন আহি পাই লওঁ কি অশান্তি লাগি গৈছে কি কুকি নাহে কেনেকুৱা লাগিব বাৰু শুনিবলৈ হয় নাই বাৰু আমি দুয়ো লগে থাকে আৰু পেও গৈ লওঁ তালে ন আহি পাই গ'লো ইমান হুলস্থুল দেখোন চবফালে হুলস্থুল একদম ওলাবলৈ দিয়া নাই উলিয়াবই বনাই যাওক আৰু ৰাইজে চাই যাওক আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কেতিয়াও নকৰিব বুলি নকওঁ নিশ্চয় কৰক ছাবস্ক্ৰাইব আৰু এই মাজত আগফালে আমাৰ ৰাজা দা ইহঁত দুজনী মানে কি ক'ম আৰু মোক দিনা হাৰাম কৰি দিছে দেই আৰু ইহঁতৰ ভিডিঅ' চাই মানে মোৰ এখন সেইদিনাখন বিচনা ভাগিছে প্ৰথম কথা মানে ইমান আইডিয়াবোৰ মানে ক'ৰ পৰা আহে কেনেকৈ আহে নাজানো এজনী আৰু এজনী আমাৰ কুকি হয় নেকি কিন্তু মই ইহঁতৰ তাতকৈ ডাঙৰ বিগ ফেন গুৰুজি ৰোষ্ট কৰিবলৈ কাবাই কিছা ৰাজা ৰবা ঠিক আছে লগা বহুত বেছি ভাল লাগিলে বহুত মজা লাগিলে থেংক ইউ আমাৰ 4x ইমান ধোৱা আহিছে যে নমস্কাৰ দিয়া নমস্কাৰ নিজে লৈ আহিছোঁ গামছা পিন্ধাই দিলে বা বাই দিয়া নাই বাৰু তুমি লখিমপুৰ বোলে মই নাগৰিলে জানি কিবা মন লগাই দিছা গম পাইছো কেলে পাছত গম পাইছা এদিন মানে মোক কিবা ভিডিঅ' এটা লাইক এটা সোমালে কচুগুটি বেংক ষ্টাফ তাৰপিছত মই কাৰোবাক সুধিছো কোন কৰ হয় তাৰপিছত লখিমপুৰ আহে মই বোলো আচ্ছা পুৰা মাল মই গম পোৱা নাই তো মই মানে কি হৈছে ধুনীয়া ছোৱালী আৰু ধুনীয়া ডাইলগ বহুত বেছি ভাল লাগে তাই মানে কিছুমান এনেকুৱা ডাইলগ দিয়ে ইনষ্টাগ্ৰামত তো মই ভিডিঅ'টো লাইক লগাৰাকে থাকিব নোৱাৰিলোঁ নাই মই কিবা এটা শুনিলো ধুনীয়া ছোৱালী ভাল লাগে বুলি কোৱা তোমাক বুলি নাই কোৱা নহয় চবকে ধুনীয়া বিয়া পাতিলা নাই নাই পতা ফটোবাত বিজি খাবলৈ একো দিয়া নাই নি খোৱা ব্যৱস্থাটো নাই নি ইয়াত আছেতো কি আছে ডিমটো আছেতো লাজ পাইছো দাদা খোৱা বোৱা ব্যৱস্থা ইয়াত কৰা নাই নি আমি খোৱা বোৱা খাই পেট ফুলাই দিওঁ আমি গম পাইছো দেখাতে লাগিছে হাঁহিছে খুব হাঁহিছে বিয়া পাতিলা নাই কাক পাতিবা চিঙৰা খাই দিলে মই পুৰা চিঙৰা খাবলৈ পাইছা মা কৈছা মইহে একো খাবলৈ নাপালো দেখিছ এতিয়া মোৰ ভাগৰ ফেভৰেট ডাইলগটো মাৰিবলৈ দিছো আমাৰ 4x দাদাক 12টা মাহত 13টা বয়ফ্ৰেণ্ড চেঞ্জ কৰি তাই আকৌ WhatsApp ষ্টেটাছ দিয়ে চঞ্চল হ'ব বাৰু কিন্তু চৰিত্ৰহীন নহয় মানে অকল চব 4x কোম্পানী ইউ 4x আমি কি আমি নকওঁ কিবা এটা কম বুলি ভাবিছিলো পিছত কিন্তু কৈ নিদিওঁ বুজাই বুজিব নুবুজাই বোলে সীমান্ত বনি বুলি কৈ দিয়া সব ভিডিঅ' বনাত ব্যস্ত হুলস্থুল ভাষণ মই শুনিছো আপুনি চিঙৰা টিঙৰা খালে তেতিয়াহ'লে যাওক আমালে কেলে নথলে চিঙৰা অকণমানতো থ'ব পাৰে মোলে বুজি পোৱা নাই মানে দেই তুমি মোৰ লগত চেনিটো দিছা বোৱাৰীজনীৰ লগত তুমি কিয় চেনি দিছা মই মানে বোৱাৰীৰ লগত চেনি দিওঁ যদি মই গিয়েকৰ আগত দিছোঁ ভয় কৰিবলগীয়া নহয় তো বেয়া চেয়া ভাবিব নালাগে মই চিংগুলে আছোঁ বাৰু তুমি মোৰ বহুত হুলস্থুল কৰিলো বহুত বেছি ফকতীয়া কৰিলো খাবলৈ কিন্তু মোক কোনো একো নিদিলে সেইকাৰণে বাইদেউ চবকে বাই বাই কৈ দিওঁ বাই বাই
বহুতজনী সঁচাকৈ বহুত ধুনীয়া বিয়া নোহোৱা হ'লে আমাৰ দাদালৈকে আনিলোহেঁতেন মোৰ নাই মোৰ ভাগ্যতে নাই মই বেলেগৰ ওচৰলৈ যাওঁ বাই বাই জৰুৰী নাই জীৱনৰ কাৰণে নে নহয় জীৱনৰ কাৰণে আপোনাক বাই বাই দিলে মই কাৰ পৰা বেয়া কথা ক'বলৈ শিকিম মই মানে ইহঁতে মোক জোকাই মানে ইহঁতে চবে বেয়া কথা কয় মই এটাও বেয়া কথা নকওঁতে মানে মোৰ অভ্যাস হৈ গ'ল কথা নোলায় বেয়া কথা এতিয়া সেইটো কাৰণে সিহঁতে মানে মোক কয় মানে জোকাই মানে আপুনি বেয়া কথা কিয় নকয় বুলি অতি ভক্তি চোৰৰ লক্ষণ তাৰ পৰা ধুনীয়াকৈ আহিলোঁ আহি মানে আমাৰ আদি আৰু প্ৰিয়াহঁতৰ এনেকৈ ইয়াত খুৰাকৰ ঘৰ আছে তাতে আহিলোঁ খুৰাহঁতৰ ঘৰত সোমোৱাৰ আগত মানে দোকানত সোমাইছোঁ গাইছ মোক কিবা এটাতো কোনোবাই কিনি দে গাড়ীবোৰ যে কিবা মানে ইমান ধুনীয়া ধুনীয়া বস্তু আছে ন সিহঁতৰ চব মানে গোটেই খানদানটো অকল বাঁহ বেতৰ বস্তু বনোৱাতে পাকৈত বুলি ক'ব পাৰি আৰু তো ভিতৰলৈ নেদেখাওঁগৈ বহুত আন্ধাৰ হৈ আছে কিন্তু বহুত বস্তু আছে আহিবা তোমালোকে ধেমাজিত আছে বৰদলৈ বাঁহ বেতৰ শিল্প দেখাই নাই অঁ ধেমাজি ৱাৰ্ড নং 2 তাৰপিছতে নগাখেলীয়া আহিবা দেই তোমালোকে কেকবি লাগিলে ইয়াৰ পৰা লৈ যাবা হা প্লিজ বহুত ধুনীয়া ধুনীয়া বস্তু আৰু যদি নালাগে মোকে কিনি দিবা যদি নালাগে হা কিন্তু লৈ যাবা ইয়াৰ পৰা আহিবা বহুত ধুনীয়া ধুনীয়া বস্তু আছে হয় মানে মিটিঙততো ভিডিঅ' কৰিব নোৱাৰিলোঁ আমাৰ অহা অলপ দেৰিও হ'ল বাৰু বৰ ভালকৈ মানে মিটিংখন নাপালোঁ যদিও পাছত এনে কৈ দিছে আৰু কথাবোৰ কিন্তু মানে কেলৈ আহিছিলোঁতো উৎপাততে নহয় ক'বলৈ থাকি গ'ল ইয়াত আহি আকৌ কৈ দিছোঁ মানে কেলৈ মাতিছিলে আমাক এক ছেকেণ্ড বহি লওঁ কিমান চিঞৰ আহিম মাখি এটা কৰি আছে মানে হেৰি কৈছে যে মানে নিউজটো দিয়ে থাকে ন কিন্তু কিছুমান থাকি যায় নহয় প্ৰব্লেম ধৰক আমাৰ গাঁৱত এতিয়া স্কুল এখন আছে স্কুলখনত কি প্ৰব্লেম আছে তেনেকুৱা মানে অঞ্চলটোত কি অসুবিধা হৈছে সেইবোৰ মানে আমাক নিউজ কৰিব কোৱা নাই খালি মানে নিউজ আমাক মানে ভিডিঅ' বনাব কৈছে সেইবোৰ কণ্টেণ্ট লৈ মানে তেনেকৈ আৰু কৈছে যে বহুত ভাল কাম কৰিব কৈছে বহুত উৎসাহ দিছে উৎসাহটো বা মেইনকৈ বহুত বেছি ভাল লাগিলে তো মানুহ আহিছে লাজো লাগিছে তাৰপিছতে চবকে লগ পালোঁ সেইটো এটা ভাল লাগিলে আৰু ছাৰ ডাঙৰ মানুহ নহয় জানো প্ৰধান বৰুৱা ছাৰ ৰণুজ পেগু ছাৰ বহুত ভালকৈ যেতিয়া উৎসাহ দিছে ন বহুত বেছি জোচ আহি গৈছে যেন দিনটোত 10টামান ব্লগ বনাম এনেকুৱা আহি গৈছে খালি মই ব্লগ নবনাওঁ ৰ'জটো বনাওঁ বাই চান্স যদি মোৰ ৰ'জকেইটা ছাৰহঁতে চাই কেনেকুৱা পাব বাৰু ইমান অসভ্য বুলি ভাবিব কৈছে মানে ভাল ভিডিঅ' বনাবা তেনেকৈ কৈছে উৎসাহ দিছে মানে বহুত ভাল লাগিলে তো ভাল লাগিলে আৰু বহুত ভাল লাগিল তো ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ আৰু বেছি দীঘলো কৰি নাথাকোঁ মানুহ আহিছে মালিক নাই নহয় মই মালিক নহয় ৰ'ব মালিকক বিচাৰিছে ভিডিঅ' মাজতে মালিকক বিচাৰি দিছেগৈ চব ব্লগাৰ গাইছে ইয়াত ঠাই নাই মানে তো ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ যদি ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ আৰু চবকে লগ পাই বহুত বেছি ভাল লাগিল 1 2 3 চুমাটো দিব ন মানুহ পাই আছে এতিয়া দেই বয়স চুমাটো পিছত দিম